এইখনেই হৈছে নগাঁও মৰিগাঁও হোজাই ইণ্টাৰভিউ গ্ৰাউণ্ড ABUB আৰু আমাৰ নগাঁও পুলিচ ৰিজাৰ্ভ। ইয়াতে তোমালোকৰ নগাঁও মৰিগাঁও হোজাই ল'ৰা ছোৱালী ইণ্টাৰভিউ হ'ব ABUB আৰু লগতে ইণ্টাৰভিউ গ্ৰাউণ্ডখন যিহেতু মই ভিডিঅ' পষ্ট কৰিছিলোঁ সকলোৱে ভিডিঅ'বিলাক চাইছে আৰু লগতে আজি যিহেতু 3 অক্টোবৰ আজি ছোৱালীসকলৰ ইণ্টাৰভিউ আছিলে, কিন্তু ইণ্টাৰভিউ মানে বাৰিষা বৰষুণ তোমালোকে নিশ্চয় গম পাইছা, সকলো ডিষ্ট্ৰিক্টতে পূৰা বানপানী টাইপৰ হৈ গৈছে ফিল্ডবিলাক আৰু লগতে আমাৰ নগাঁৱতো যোৱাকালি বৰষুণ দিয়াৰ বাবে অকণমান পানী জমা হ'লে বা বোকা টাইপৰ হৈ আছে, থেপথেপীয়া বোকা আৰু লগতে লং জাম্প পিছখনো অকণমান পানী ৰৈছে, সেয়েহে আজি ইণ্টাৰভিউ বেক কৰাই দিলে ছোৱালীসকলক। নমস্কাৰ, গুড মৰ্ণিং, মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। এইখনেই হৈছে আমাৰ নগাঁও পুলিচ ৰিজাৰ্ভৰ এটা চানেকি মই বহীত বনাই লৈছোঁ। আজি তোমালোকক দেখাম, যিহেতু আজি 3 অক্টোবৰ, আজি ছোৱালীসকলৰ ইণ্টাৰভিউ আছিলে আজি প্ৰথম দিনা, কিন্তু বৰষুণৰ বতৰৰ ফলত আজি ইণ্টাৰভিউ বেক কৰি দিলে। তোমালোকে নিশ্চয় গম পাইছা আজি আছিলে জেনেৰেল কাষ্টৰ ছোৱালীবিলাকৰ আৰু লগতে তোমালোকে নিশ্চয় গম পাইছা যোনসকলে মানে ইণ্টাৰভিউ দিব যোৱাসকলক আজি বেক কৰাই দিলে। তেওঁলোকক 6 অক্টোবৰত এখন দিয়া কথা কৈছে, যিহেতু নগাঁও পুলিচ গ্ৰাউণ্ডখনত মানে অকণমান বালি পেলাই দিছিলে এইফালে চুকৰ ফালে, এনেকৈ এই টেকটো অলপমান বালি পেলাইছে। এইডোখৰ পৰা তোমালোকৰ এনেকৈ এই চুকডোখৰ পৰা এইডোখৰ বালি পেলাই আছিলে, কাৰণ এই ছাইডটো অকণমান ডাউন হয়। এই ছাইডটো তোমালোকে ৰানিং কৰিলেও ল'ৰা হওক ছোৱালী হওক এই ছাইডটো তোমালোকে অকণমান ভালকৈ ৰানিং কৰিবা। এই ছাইডটো তোমাৰ বালি পেলাই দিছে, কাৰণ এই ছাইডটো ডাউন, সেইবাবে তোমালোকৰ অলপমান বৰষুণ পৰিছে, এইডোখৰত পানী জমা হৈছে, ইমান মানত পানী অলপ জমা হৈছে। তাৰপৰা এইফালে অকণমান এডোখৰমানত পানী অলপ জমা হয় ৰানিং ট্ৰেকটোত, আৰু লগতে লং জাম্পৰ পিছখনতো অকণমান পানী জমা হৈছে বাবে ইণ্টাৰভিউটো মানে যিহেতু ফিজিকেলটো ভালকৈ নম্বৰ পাব লাগিব, যিহেতু সকলোৱে আশা সপোন জীৱনৰ ভৱিষ্যতৰ কথা আছে, সেয়েহে আমাৰ SP ছাৰ বা পুলিচ প্ৰশাসনে মিলি আমাৰ নগাঁও পুলিচ গ্ৰাউণ্ডত ইণ্টাৰভিউটো এটা ভাল মানে ডিচিশ্যন লৈ পেলাই ইণ্টাৰভিউটো আজি বেক কৰিলে। যিহেতু ওদালগুৰি ভিডিঅ' পাইছোঁ, পুলিচ গ্ৰাউণ্ডৰ গোটেই বানপানী নিচিনা পৰিৱেশ, যিহেতু যোৱাকালি বহুত ডাঙৰ এটা বতাহ ধুমুহা দিলে, সেইবাবে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত আজি বেক কৰাই দিলে মানে ইণ্টাৰভিউটো। সেয়েহে তোমালোকেও গম পাইছা, আৰু যোনসকলে ইণ্টাৰভিউ দিব তোমালোকে এই ট্ৰেকটো ইয়াৰ পৰা ষ্টাৰ্টিং কৰিবা আৰু এইফালে এইডোখৰ পৰা তোমালোকৰ এইডোখৰলৈকে অকণমান বালি পেলাই আছে, কাৰণ এই ছাইডটো ডাউন, সেয়েহে তোমালোকৰ ভিডিঅ'টো যোগেদি মানে জনাই দিছোঁ। আৰু এবাৰ চিন আপ ল'ৰাসকলৰ, আৰু এইটো লং জাম্প পিচ, আৰু যিহেতু ৰ'দ দিলে ভাল হ'ব, তোমালোকে চিন্তা কৰিব নালাগে। আৰু যাৰ আছে ইণ্টাৰভিউ তেওঁলোকে ভালকৈ প্ৰেক্টিচ কৰি থাকা, ৰ'দ বৰষুণ চিন নাই, প্ৰেক্টিচ কৰি থাকা। এতিয়া যিহেতু বেছিকৈ বৰষুণ দিয়াৰ বাবে পানী অলপ জমা হোৱাৰ বাবে ইণ্টাৰভিউ বেক কৰি দিছে। আৰু ভিডিঅ'টো আছিলে ইমানে। যদি ভিডিঅ'টো চাই পেলাই এটা লাইক কৰিবা, যদি চেনেলত প্ৰথম চাইছা ছাবস্ক্ৰাইব কৰি দিবা।